जय हो शंकरा आदिदेव शंकरा तेरे जाप के बिना चले ये सांस किस तरह मेरा कर्म तू ही जाने क्या बुरा है क्या भला तेरे रास्ते पे मैं तो आंख मूंद के चला तेरे नाम की जोत ने सारा लिया तमस मेरा আজি হৈছে বিশ্বকৰ্মা পূজা। সো হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল A02 ব্লগ। আপোনালোকক কি খবৰ কমেণ্ট কৰি জনাব। মোৰ খবৰ ভাল, যা যা বেয়া চলি আছে তেখেতলোকৰ কাৰণে প্ৰাৰ্থনাটো কৰি দিম। এইটো কৈ মানে মোৰ এলাহ লাগি গৈছে আৰু নকওঁ আৰু মানে সেইটো पढ़ाई लिखाई में ध्यान लगाओ, IAS बनो और কাৰ কাৰ খবৰ ভাল আপোনালোকে কমেণ্ট কৰি জনাব। মোৰ খবৰ বৰ্তমান অলপ চলপকৈ চলি আছোঁ বাৰু। চ' আজি হৈছে মানে বিশ্বকৰ্মা পূজা। বিশ্বকৰ্মা পূজাত সকলোৱে জানে যে কি কৰে, নিজৰ ঘৰত থকা লোহাৰ লংগৰ বস্তু বাহানিবিলাক আপোনালোকে ধুই কৰি ধুনীয়াকৈ পূজা কৰে, হয়নে নহয়? চ' ময়ো তেনেকৈ মোৰ বাইক এখন আছে আৰু ঘৰত এখন পাৱাৰ টিলাৰ আছে। পাৱাৰ টিলাৰখন দেউতাই যোৱাকালি ধুলে বাৰু, আৰু এটা মেচিন এটা আছে। মই এই তিনিটা বস্তু ধোৱাৰ কথা আছিলে, কিন্তু দেউতাই এটা বস্তু ধুই থৈ দিছে। চ' মই এতিয়া বাইকখন ধুম আৰু মেচিনটো ধুম। তাৰপাছত মই আপোনালোকক আজিৰ দিনটোৰ ভিতৰত মই কি কৰোঁ মই আপোনালোকক ব্লগটোৰ মাধ্যমেৰে দেখাবলৈ আপোনালোকক ট্ৰাই কৰিম। চ' ব্লগটো শেষলৈকে চাই থাকিব। যদি ভাল পায় শেষলৈকে চাই থাকিব, যদি বেয়া পায় আৰু কি ক'ম, হয়নে নহয়? চবৰে মানুহৰ মনটো বেলেগ বেলেগ। চ' ব্লগটো আৰম্ভ কৰোঁ আহক। চ' এইখিনিতে এটা কথা ছোৱালীবিলাকক কৈছোঁ, তোমালোকে যোনটো চেম্পু দি তোমালোকে মাথাৰ চুলি ধোৱা, আমি সেইটো চেম্পুৰে বাইকৰ চকা ধোওঁ। কি বোলে? আজি আমি চাইকেল ধুম। কিয় ধুম? বিশ্ব কি বোলে? বিশ্ব পূজা নাই, এই বিশ্বকৰ্মা পূজা। কোৱাচোন, বিশ্বকৰ্মা পূজা। আজি বিশ্বকৰ্মা পূজা। তুমি কি ধুবা এতিয়া? চাইকেলখন কোনখন তোমাৰ? সেইখন। বাহ, তোমাৰ চাইকেল ধুবা তুমি আজি? গুড বয়। হেল্ল'। চ' বাইক চাইক ধুই একদম ৰেডি হৈ গ'ল। তাৰপিছতে মই এতিয়া গাটো ধুম। গা পা ধুলে কিবা এটা খাই পেলাই ওলাই আছোঁ। মানে গাড়ী চাড়ী ধুই তাৰপিছতে গা পা ধুই বৰ্তমান খাই বৈ ওলাওঁতে বহুত সময় লাগি গ'ল। মানে ক'ত যাওঁ গম নাপাওঁ, যাম আৰু ক'ৰবাত। চ' বাইকখন মানে ধুই মেলি একদম চাফা হৈ একদম কি ধুনীয়া ক্লিন হৈ আছে। মালা চালা লগাই ল'লোঁ পূৰা ধুনীয়াকৈ। চ' এতিয়া ওলাওঁ। আমি পাই গ'লোঁ ৰহা। এতিয়া ৰহা অ' মা এই গৈ আছোঁ বাৰপূজীয়া যাম ভকত গাঁও। তাত এটা মন্দিৰ আছে।
গাইজ আমি মানে আহি পেলাই পাইছোঁ মহেশ ধাম ওপৰলৈ খোজকাঢ়ি গৈ আছোঁ সেই তাৰ পৰা খোজকাঢ়ি আহি আছিলোঁ ইমান দূৰৰ পৰা বাকী গৈ আছোঁ আগত দেখুৱাই আছোঁ আপোনালোকৰ ওপৰত কি আছে এনেকৈ যাব লাগিব ওপৰলৈ পাহাৰ বৈ বৈ পাহাৰ বগাই বগাই মাজনী কৈ দিম পগলা এই তলৰ পৰা আহি আছোঁ বৰ্তমান এনেকৈ এইখন পাহাৰ এই তলৰ পৰা খোজকাঢ়ি ওপৰলৈ গৈ আছোঁ চেক কৰক ইমান মানুহ মানে বাহ ভাগৰ লাগিছে নে ভাইহঁত হে ইমান হোৱা মানুহ আহিছে দেখিছে এই তলৰ পৰা অলপ সময় মানে ইয়াতে ৰখি লৈছোঁ এনেকুৱা গৰম মানে অৱস্থা নাই তাতে মোবাইলটো পৰি গ'ল মানে মোবাইলটো ফাটি গ'ল বহুত বেয়া লাগি আছে মনটো বহুতেই বেয়া লাগিছে টেম্পাৰ নাছিলে ওপৰত ডাইৰেক্ট কৰি ঠাচকৈ ফাটি গৈছে তাৰ টেনশ্যন দিছে নাই কি টেনশ্যন তাৰ গাইজ মানে আহি পেলাই পাই গ'লোঁ আমি মন্দিৰ একদম ওপৰত মানে ইয়াৰ ওপৰত আৰু আছে এইটো পাথৰতে মানে ড্ৰয়িং কৰা হৈছে ওপৰলৈ যাম এতিয়া আমি ওপৰলৈ যাম এতিয়া ওপৰলৈ যাবলৈ ট্ৰাই কৰি আছে মানে মোবাইলটোৰ পৰা পৰি গ'ল মোৰ ভয় লাগি আছে ভিডিঅ' বনাবলৈ মানে ভিডিঅ' বনাব মনেই যোৱা নাই তথাপিও বনাই আছোঁ পিছতে ওপৰলৈ যাব পৰা সেই তথাপিবিলাক আহি আছে বাকী মোৰ লগৰটো আহি আছে ভিডিঅ' বনাই বাকী মানে এইটো মেন ভাৰ্চেছ ৱাইল্ড হৈ গ'ল একদম শিলৰ পাথৰৰ মাজে মাজে ঐ পৰিবি তাক ধৰচোন ইয়াক ধৰি লৈ ইয়াক ঐ হৰ হৰ মহাদেৱ ইয়াৰ ভয় দিছে ঐ তই কোনদিকে আহিছ তই চুচৰিলে আকৌ মোৰ চু ফাটি যাব ক'ৰ পৰা আহিছ ইয়াতে ঘৰ নে হে নাম কি ভাল লাগিছে না নাই লাগিছে না এইযোৰ কাৰ চেণ্ডেল কোনফালেদি যাম বে এইটো দেখিছেনে মানে ইয়াত এটা ভৰি তাৰপাছত এইখিনিৰ পৰা এইখিনি গেপ মানে ইয়াত দিব লাগিব এটা ভৰি তাৰ পাছতে কণ্ডিশ্যনবিলাক আহিব বৰবাদ ভাই গৈ আছে আগে চাওঁ ভাই পৰি নাযাবা কিন্তু নপৌ ইউটিউব চেনেলত আহি গ'লো মই যেনে তেনে এনেকুৱা এটা চ' চেক কৰক ইয়াৰ একদম ওপৰ মানে টপ জেগাত ইয়াতকৈ আৰু হাইট আছে কিন্তু তালৈ এইটোলৈ যাবলৈ নোৱাৰি চাগে মই বৰ্তমান ওপৰত আহি পাইছোঁ ওপৰৰ পৰা চাৰি চাইডটো এনেকুৱা মানে চ' আমি মানে এইফালেদি নামি বৰ্তমান গৈ আছোঁ ঘৰলৈ সেই চ' গাইজ আহি একদম তল মানে পাৰ্কিঙৰ প্লেচটো পাই গ'লোঁ সেইটো গেট হয় গেটটোত দেখিবলৈ পাইছে চ' আমি এতিয়া ঘৰলৈ যাওঁ আকৌ যোৱা সময়তে ছেইম বাটদি যাম কাৰণ সেইটো আৰু নেদেখাওঁ ইয়াতে ব্লগটো সামৰিছোঁ যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইবটো কৰি দিব বহুত হেল্প হয় মোৰ মই অকণ মটিভেট হওঁ চ' থেংক ইউ বাই বাই আজিলৈ বাই বাই টাটা